নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ' মাজলৈ। আজি ভিডিঅ'টো কি হয় আপোনালোকে চাই যাব শেষলৈকে। ৰাতিপুৱাই ধুনীয়াকৈ ওলাই লৈছো। আজি বতৰটো খুব ধুনীয়া পৰিৱেশটো। আজি ক'ত যাব ওলাইছো আপোনালোকে চাই যাব, গৈ ভাল লাগিব। এতিয়া ধুনীয়াকৈ ওলাই লৈছো। এইপিনে ভণ্টি আৰু হোৱা ভাইটি ওলাইছে। এইপিনে মা আৰু মই খোজকাঢ়ি অলপ আগুৱাই ওলাই লৈছোঁ। চাওকচোন বতৰটো কি ধুনীয়া। আগে মা আৰু ভাইটি আৰু পিছে ভণ্টি আৰু মই গৈ আছোঁ। চাওকচোন চাৰিওফালে সেউজীয়া গছ গছনিৰে কি ধুনীয়া এটা পৰিৱেশৰ মাজেৰে গৈ আছোঁ। চাওক চাৰিওফালে সেউজীয়া কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। এইপিনে মই ভিডিঅ' কৰি গৈ আছোঁ আৰু ভণ্টিয়ে স্কুটি চলাই গৈ আছে। চাই দিয়া এইপিনে মিচিকি হাঁহি এটা মাৰি। চাওক কি ধুনীয়া পৰিৱেশ, বাপৰে বাপ। তাতোতকৈ ধুনীয়া এই সেউজীয়া চাহ গছৰ বাগানখন। চাওকচোন কি ধুনীয়া এটা লোকেশ্যনৰ মাজেৰে আমি গৈ আছোঁ। চকুৱে ধৰিবকৈ নোৱাৰি ক'ৰ পৰা ক'লৈকে আছে বাগানখন। চাৰিওফালে সেউজীয়া চাহ গছৰ মাজে গৈ আছোঁ। এতিয়া আমি আমাৰ লক্ষ্যস্থান পাইছোঁহি। পবিত্ৰ ভাদ মাহ বুলি গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰলৈ বুলি আমি আজি আহিছোঁ। চাওকচোন ভক্তসকলক আদৰণি জনোৱা তোৰণৰ তলেৰে আমি আহি আছোঁ। আহি মোৰ স্থান এয়া পাইছোঁহি। চাওকচোন কিমান মানুহ চাৰিওফালে মানুহ। এয়া হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাটচৰা আৰু হোৱা সোঁফালে অতিথিশালা, য'ত বহু দূৰ দূৰণিৰ পৰা শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ দৰ্শন কৰিবৰ বাবে অতিথি আহে সেইসকল ইয়াতে থাকি ল'ব পাৰিব। আৰু এতিয়া আমি সোমাই আহিলোঁ। চাওক সকলো নিজৰতে ব্যস্ত। ভিডিঅ' কৰা ভিডিঅ' কৰিছে আৰু ফটো তুলিছে। কোনো পিছ পৰি ৰোৱা নাই। যথেষ্ট মানুহৰ ভিৰ। আৰু এয়া চাওক কি ধুনীয়া শাৰীকৈ দেৱদাৰু গছ ৰুই থোৱা আছে। আৰু সকলো মানুহ যোৱা গৈছে, অহা আহিছে। আমিও তেনেকৈ আগবাঢ়ি গৈ থাকিলোঁ। চাওকচোন সকলো ফটো মৰাত ব্যস্ত আৰু কিছুমান মিতিৰ কুটুমক লগ পাই কথা পতাত ব্যস্ত। আমিও সেইবোৰকে চাই আগবাঢ়ি গৈ থাকিলোঁ। চাওকচোন বাটচৰাৰ বাহিৰত যিমানবিলাক মানুহ দেখিছোঁ, ইয়াত আহি দেখিছোঁ তাতোতকৈও দুগুণ মানুহ। আমিও হাত ভৰি ধুই চাকি জ্বলাই প্ৰাৰ্থনা কৰিলোঁ। আৰু চাওকচোন আমি কোন আহিছোঁ এবাৰ ভালকৈ দেখাই দিছোঁ। এইফালে ভণ্টি হাই দিছে আৰু এইফালে ভাইটি মোবাইলত ব্যস্ত আৰু এইপিনে মা। আমি চাৰিওটাই আহিছোঁ। বাপৰে মানুহ চাওক ভালদৰে এবাৰ দেখাই দিছোঁ। চাওকচোন সকলো নিজৰ মনোকামনা লৈ চাকি জ্বলোৱাত ব্যস্ত। আৰু এয়া চাওক মূল নামঘৰ। মা, মই, ভাইটি আৰু ভণ্টি চাৰিওটা বহিছোঁ। ভাইটি কিন্তু অলপমান লাজ কৰিয়া দেই। আৰু নামঘৰৰ ভিতৰ ভাগ চাওকচোন পৰিৱেশটো কিমান সুন্দৰ লাগিছে। আৰু এয়া চাওকচোন মূল নামঘৰৰ বাহিৰৰ ভাগ। ইমান মানুহ। চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ সিমানখিনি ভিডিঅ' কৰিবৰ বাবে। এইফালে ফটো মৰা পৰ্ব হৈ আছে দেই।
এয়া বৰমা খুৰীহঁত ভণ্টিহঁত সকলোকে এবাৰ দেখাই দিছোঁ চাওক। সকলোৱে ফটো তুলিছে, আমিনো নোতোলাকৈ থাকিব পাৰোঁনে? চাওকচোন, মই লগাই দিছোঁ ফটো কেইকপি। ফটো ধুনীয়াকৈ মাৰি ল'লোঁ আমিও। এইবাৰ নামঘৰৰ ওচৰতে লাগি থকা ডাঙৰ পুখুৰী চাব আহিলোঁ। পুখুৰীৰ মাজতে আছে শ্ৰীকৃষ্ণৰ কালীয় দমনৰ সুন্দৰ দৃশ্য আৰু সৌৱা দেখিছেনে শহাপহু। আৰু এয়া চাওক ডাঙৰ ডাঙৰ কাছ দেখিব পাৰিছেনে বাৰু আপোনালোকে? সকলো মানুহে চাই আছে। চাওকচোন পুখুৰীটোৰ পাৰে পাৰে কিমান মানুহ, ইয়াৰ পৰা সৌৱালৈকে মানুহে কাছক মিঠাই খোৱা দৃশ্য উপভোগ কৰি আছে। আমিও কাছক মিঠাই খুৱাই কিবা এটা খাবৰ বাবে হোটেললৈ আগবাঢ়িলোঁ। তাৰ আগতে মূল নামঘৰৰ বাহিৰৰ ভাগ ভালকৈ এবাৰ দেখাব চেষ্টা কৰিলোঁ। চাওকচোন কি সুন্দৰ দৃশ্য। আৰু আজি ভিডিঅ'টি এয়াই আছিল ভাদ মাহত শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰত কটোৱা এটি দিনৰ পৰিৱেশ। এতিয়া হোটেলত কিবা কিবি খাই দুই এটা বস্তু বজাৰ সমাৰ কৰি ঘৰমুৱা হ'লোঁ।